এদিন ব্ৰহ্মাদেৱক এটা শিশুৰ প্ৰয়োজন হৈছিল। সেইকাৰণে তেওঁ তপস্যা কৰিছিল আৰু তপস্যাৰ ফলত হঠাৎ তেওঁৰ কোলাত এটা শিশুৰ আবিৰ্ভাৱ হ'ল। আবিৰ্ভাৱ হৈ শিশুটোৱে কান্দি আছিল। কান্দি থকা দেখি ব্ৰহ্মাদেৱে শিশুটিক কিয় কান্দি আছে বুলি প্ৰশ্ন কৰাত শিশুটিয়ে উত্তৰত ক'লে যে মই ব্ৰহ্মা নহয়, সেইবাবেই কান্দি আছোঁ। তেতিয়া ব্ৰহ্মাদেৱে শিশুটিক নাম দিলে ৰুদ্ৰ। কিন্তু নামাকৰণৰ পিছতো শিশুটিয়ে কন্দা বন্ধ কৰা নাছিল। তেতিয়া ব্ৰহ্মাদেৱে আন এটা নাম দিলে, কিন্তু তেতিয়াও শিশুটিৰ সেই নামটো পচন্দ হোৱা নাছিল আৰু এনেকৈ শিৱৰূপী শিশুটিক কন্দা বন্ধ কৰোৱাৰ বাবে ব্ৰহ্মাদেৱে তেওঁক 8টা নাম দিলে।